নমস্কাৰ, মই অনুৰাগ গগৈ। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ মিলিজুলি পেজলৈ। মোৰ সৈতে আপোনালোকে চাই থাকে সদায় হঠাৎ অনুষ্ঠানটি। আজি মই হঠাৎ অনুষ্ঠানৰ মোৰ এজন বিশেষ ব্যক্তি হৈছে। সেই ব্যক্তিজনক আমি চিনাকি কৰি দিম আপোনালোকৰ মাজত। তেওঁ বৰ্তমান সাম্প্ৰতিক সময়ৰ অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী। তেখেতৰ নাম নকলেও আপোনালোকে নিশ্চয় চিনি পাব। আমি তেওঁক আপোনালোকৰ সৈতে চিনাকি কৰি দিম। আপোনালোকৰ মাজত আমি চিনাকি কৰি দিব বিচাৰিছোঁ নৱপ্ৰজন্মৰ কণ্ঠশিল্পী অনুপৰ্ণিমান দা। অনুপৰ্ণিমান দাক আমি স্বাগতম জনাইছোঁ আমাৰ মিলিজুলি মজিয়ালৈ। নমস্কাৰ, মই মিলিজুলি পেজৰ জৰিয়তে মই সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমি আপোনালৈ কিছুমান পোনপটীয়া প্ৰশ্ন লৈ আহিছোঁ। আমাৰ প্ৰথম প্ৰশ্নটো হ'ল, আপুনি এই গীতৰ সংগীত চৰ্চাৰ ক্ষেত্ৰত প্ৰথমতে আপোনাৰ কোনটো গীতৰ জৰিয়তে আপুনি ৰাইজৰ মাজলৈ আহিছে বুলি আপুনি অভিহিত কৰিব বিচাৰে? মই প্ৰথম গান কৰিছিলোঁ 2015 চনত। প্ৰথম যিটো গান চুমি চুমি বুলি গান এটা কৰিছিলোঁ প্ৰথম। গানটো লিখিছিল আবিয়ানদ্যা দা, সকলোৱে চিনাকি, আৰু প্ৰণৱ দা আছিলে সকলোৱে চিনাকি, আৰু মিউজিক কৰিছিলে সকলোৱে চিনাকি তৰুণ দা। বৰ ধুনীয়াকৈ লিখিছিল আৰু তৰুণ দাও বৰ ধুনীয়াকৈ মিউজিক কৰিছিলে গোটেই গানটো। সেনেকৈ আৰম্ভ হৈছিলে প্ৰথম মানে এলবামৰ কাম। হয়, তাৰ আপুনি দুলাইনমান গুণগুণাই দিব নেকি? নিশ্চয়। চুমি 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 তুমি তুমি লাহে 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 লাহে। আপোনাৰ নৱবৰ্ষৰ উপলক্ষে এতিয়া শেহতীয়া কি প্ৰচেষ্টা বা কিবা গীত কৰিম বুলি আপুনি হাতত লৈছেনে? ৰাইজৰ মাজত আপুনি কিবা উপহাৰ দিবনে নতুন বছৰৰ? গান বুলি ক'লে নতুন নৱবৰ্ষৰ কাৰণে দুটা গান কৰিছোঁ মোৰ ৰংচৰা এলবামৰ পৰা। ৰংচৰা মোৰ এতিয়া ভলিউম 2 হ'ব। দুটা গান কৰিছোঁ, এটা গোহাঁই বুলি কৰিছোঁ আৰু এটা লহৰী বুলি কৰিছোঁ। হয়, আপুনি কোনটো গীতৰ মাধ্যমেৰে অসমৰ ৰাইজৰ মাজলৈ আহিবলৈ সক্ষম হৈছে? আপোনাৰ কোনটো গীতৰ মাজেৰে সেই গীতটোৰ বিষয়ে অকণমান ক'ব নেকি আৰু দুলাইনমান গুণগুণাই দিলে ভাল পাম। সেই বুলি ক'বলৈ গ'লে মই প্ৰথম জাইলাং থাকিলাং বুলি এটা গীত কৰিছিলোঁ। সেইটো অলপ ৰাইজে অলপ আঁকোৱালি লৈছিলে গানটো। সেইটো গানটো লিখিছিল আবিয়ানদ্যা দাই, সকলোৱে চিনাকি, আৰু মিউজিক কৰিছিল আমাৰ সকলোৱে চিনাকি পৰিচিত আকাশ প্ৰীতমে। বহুত ধুনীয়াকৈ মিউজিক কৰিছিল। আবিয়ানদ্যাই বৰ ধুনীয়াকৈ লিখিছিলে গানটো। সেইকাৰণে হয়তো অলপ ৰাইজে অলপ ল'ব পাৰিলে। গানটো এনেকুৱা ধৰণৰ। জাইলাং থাকিলাং এইবাৰ মন মোৰ পালে খাং চকুৰে আগতে এন নকৰিবি বেছিকে লিংলাং। জাইলাং থাকিলাং এইবাৰ মন মোৰ পালে খাং চকুৰে আগতে এন নকৰিবি বেছিকে লিংলাং। জাইলাং থাকিলাং এইবাৰ মন মোৰ পালে খাং চকুৰে আগতে এন নকৰিবি বেছিকে লিংলাং। এইবুলি আছিলে। ধন্যবাদ। খুবেই এইটো জনপ্ৰিয় গীত হৈছে, অসমৰ সকলো ৰাইজে আদৰি লৈছে। আশা কৰোঁ অনাগত দিনতো আপোনাৰ যিবোৰ গীত আহিব সকলো ৰাইজে যেন আদৰি লয়। এই বিৰোধিতা হৈ আছে, এই গীতৰ মাধ্যমেৰে অসমীয়া ৰাইজক কিবা জাগ্ৰত কৰিবলৈ কিবা গীত আপুনি প্ৰস্তুত কৰিছেনে? কেব বুলি ক'বলৈ গ'লে সেনেকৈ একো হেৰি কৰা নাই। মই যোৱা বছৰ এটি গীত কৰিছিলোঁ মই ৰজা বুলি। সেইটোৱে অসমীয়া ৰাইজৰ মানে ৰাইজক জাগৰণ কৰিবৰ বাবে অলপ মানে সেনেকুৱা টাইপৰ গানটো হৈছিলে। গানটো সুনীতাই কৈছিলে, গানটো লিখিছিলে আচলতে বৰ ধুনীয়াকৈ লিখিছিলে গানটো। মই সুনীতাক কৈছিলোঁ যে এনেকুৱা এতিয়া অসমত এনেকুৱা চলি আছে, সেই গতিকেলৈ এনেকুৱা টাইপৰ কিবা এটা কৰিব পাৰি নেকি? তেতিয়া তেওঁক কৈছিলে কৰিব পাৰি, কৰোঁ সেই বুলি ক'লে। তেতিয়া সুনীতাই লিখিলে, বৰ ধুনীয়াকৈ লিখিলে গোটেই গানটো। তাৰপিছত কিছুমান আমাৰ যিখিনি আছে ৰংঘৰ কাৰেংঘৰ এনেকুৱাখিনি শিৱদৌল, সেইখিনিৰ ওপৰত অলপ হেৰি কৰি যিখিনি মানে আমাৰ ব্যতিক্ৰম যিখিনি হেৰি হৈ আছে সেইখিনিৰ ওপৰত তেতিয়া তৰুণ দাক ক'লোঁ, তৰুণ দাই এনে গান এটা কৰিব লৈছোঁ, আপুনি মিউজিক কৰিব লাগিব। সেইটো তৰুণ দাই মিউজিক কৰিলে, বহুত ধুনীয়াকৈ মিউজিক কৰিলে গানটো এনেকুৱা ধৰণৰ। ৰজা ৰজা ভাবোতেই গপচতে থাকোতে, ৰজা ভাবোতেই গপচতে থাকোতে, ৰজা ভাবোতেই
থাকোতেই গপচতে থাকোতেই ৰংঘৰে জহে কহে আমাৰ চকুৰ আগতেই শিৱদৌলৰ কলচী পৰু পৰু বাগৰি কাৰোবাৰো হেমাহি আৰু অনাদৰতে হয় খুবেই জনপ্ৰিয় গীতটি অসমীয়া সকলো ৰাইজে যাতে আদৰি লয় আৰু সকলোৱে যাতে কেবৰ বিৰুদ্ধে আগবাঢ়ি আহে আমি আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই অনুৰাগ গগৈ হঠাৎ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ